নেদাৰলেণ্ডৰ এটা ধুনীয়া ৰাতিপুৱা আৰু আজি হ'ল মঙলবাৰ, গতিকে আজি হ'ল বজাৰ বাৰ। যেনেদৰে অসমৰ বিভিন্ন স্থানত বিভিন্ন দিনত বজাৰ বহে, তেনেদৰে আমি য'ত থাকোঁ নেদাৰলেণ্ডৰ এমষ্টাৰডামত তাতো বিভিন্ন দিনত বজাৰ বহে, যেনেকৈ সাপ্তাহিক বজাৰ বুলি কয়। তো আজিও আমি এনেকুৱা এখন বজাৰলৈ গৈ আছোঁ, একেবাৰে আমাৰ ঘৰৰ ওচৰতে, গতিকে খোজকাঢ়ি যাব পাৰি। আৰু ভয় শংকা লৈ এই ভিডিঅ'টো বনাইছোঁ বিশেষভাৱে মা, আম্মা আৰু আব্বাৰ কাৰণে। কাৰণ যেতিয়া আমি ঘৰৰ পৰা দূৰত থাকোঁ তেওঁলোকক ফোনৰ মাধ্যমেৰে জনাওঁ যে আজি ইয়াত গ'লোঁ ত'ত গ'লোঁ, কিন্তু তেওঁলোকে ভালদৰে হয়তো বুজি নাপায়, গতিকে ভাবিলোঁ ভিডিঅ'টোৰ আকাৰে তেওঁলোককো বুজাই দিওঁ আৰু যিসকলে চাই আছে তেওঁলোকেও গম পাওক যে আমি কেনেদৰে ইয়াতে থাকোঁ, ক'ত যাওঁ, ক'ত বজাৰ কৰোঁ, কি কৰোঁ। চেণ্টাৰ আৰু ইয়াতে সকলোবোৰ দোকান আছে আৰু প্ৰত্যেক মংগলবাৰে ইয়াতে লোকেল মাৰ্কেট বহে, যাক ফাৰ্মাৰ্ছ মাৰ্কেট বুলি কোৱা হয়, আৰু তালৈ আজি আমি গৈ আছোঁ। ঘৰবোৰ এইবোৰ পুৰণা হয় আৰু সেইবাবে এই ঠাইখিনি বেছি ধুনীয়া। আৰু ইয়াতে মই দেখুৱাই আছোঁ এখন আইচক্ৰীমৰ দোকান, যিখন ৰাতিলৈও খোলা থাকে। আৰু ইয়াৰ সন্মুখেৰে মই সদায় যাওঁ আৰু চেষ্টা কৰোঁ যাতে সদায় নাখাওঁ, আৰু আজিও তাকেই চেষ্টা কৰিলোঁ আৰু নোখোৱাকৈ আগবাঢ়ি গ'লোঁ। আৰু এয়া পালোঁ আমি মেইন বজাৰখন। এয়া দেখিছেই, সোমায়ে আমি প্ৰথমে দেখা পাইছোঁ কাপোৰৰ দোকান। আৰু কাপোৰ বুলি ক'লে ছোৱালীবিলাকতো জানেই মন ভাল লাগি যায়, আৰু মোৰো ভাল লাগি গৈছে, আৰু গতিকে দেখাই পাইছোঁ মই হাঁহি থাকিবই পৰা নাই। কিন্তু আজি কাপোৰৰ বজাৰ কৰিব অহা নাই, গতিকে কাপোৰ বাদ দি পেলাই আগুৱাই গ'লোঁ। আৰু এয়া দেখিছেই কিমান ধুনীয়া এখন বজাৰ, ইয়াত সকলোবোৰ বস্তুৱে পোৱা যায় আৰু দামটো কেতিয়াবা বেলেগতকৈ কমেই হয়। আৰু এতিয়া আপোনালোকে দেখা পাব আমি য'ৰ পৰা মাছৰ বজাৰ কৰোঁ, চাৰিআলিত থাকোঁতে বা মৰিগাঁৱতো মাছৰ বজাৰ আমি দেখিছোঁৱেই, মুকলিকৈ বজাৰত বহে, কিন্তু ইয়াত তেনেকুৱা নহয়। ইয়াত এনেদৰে মাছবোৰ কাটি থোৱা হয়, কিছুমান গোটাকৈও পোৱা যায়, আৰু আপোনালোকে যিটো খাব বিচাৰে সেইটো তেওঁলোকক দেখুৱাই দিলে হয়, আৰু তেওঁলোকে তাৰপাছত সেইটো ওজন কৰি আপোনালোকক কাটি বাছি দিয়ে। এই সকলোবোৰ মাছ আচলতে সাগৰীয় মাছ, গতিকে সকলোবোৰ মাছে আমি এতিয়ালৈকে খাই পোৱা নাই। দুই এটা মাছে আমি ট্ৰাই কৰিছোঁ খাবৰ কাৰণে, যিবোৰ সোৱাদ একেবাৰে আমাৰ তাত পোৱা মাছৰ নিচিনা নহয়, কিন্তু হ'লেও আমি চেষ্টা কৰোঁ যাতে ঘৰত অৰ্থাৎ অসমত থকাৰ দৰে খাব পাৰোঁ। এয়া আমি আমাৰ ভাগৰ মাছখিনি লৈ ল'লোঁ, আৰু এই মাছ আজি আমি বনাম পালেং শাকৰ সৈতে, গতিকে ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব, য'ত মই মাছ বনায়ো আপোনালোকক দেখুৱাম। এনেদৰে ইয়াতে মুকলিকৈ ফল মূল আৰু শাক পাচলিও বিক্ৰী কৰে, আৰু কিছুমান ফল ইয়াতে কাটি থৈ দিয়ে, যেনেদৰে এয়া আপোনালোকে দেখা পাব আনাৰস, এনেকৈ কিনিব পাৰি। বজাৰ, য'ত বিভিন্ন ধৰণৰ ফুল পোৱা যায়, আৰু ইয়াৰে কিছুমান ফুল আমাৰ তাতেও পোৱা যায়, কিন্তু অৱশ্যে ইয়াতে ফুলৰ দামটো অলপ বেছি। আৰু এইখিনিতে মই এজোপা আপোনালোকক ফুল দেখুৱাম, যিজোপা ফুল সকলোৰে ঘৰতে চাগে আছে। এইজোপা দেখিছেনে? আৰু এইজোপাৰ দাম ইয়াত 10 ইউৰো, মানে ভাৰতীয় টকা হিচাপত 900 টকা। আৰু এয়া নাৰ্জী ফুল। গতিকে বিভিন্ন ধৰণৰ ফুলৰ মাজেৰে পাৰ হৈ এতিয়া আমি গৈ আছোঁ এলবাৰ্ট আইলেণ্ডলৈ, য'ত আমাৰ অন্যান্য সামগ্ৰী কিছুমান আছে যিবোৰ আমি কিনিম।
এইখন এখন গ্ৰোচাৰী ষ্ট'ৰ য'ত আলু পিঁয়াজৰ পৰা আৰম্ভ কৰি সকলোবোৰ খোৱা বস্তুৱে পোৱা যায় দেখাই পাইছে আৰু বহুত বস্তু ইয়াতে কাটি তেওঁলোকে পেকেট কৰি থৈ দিয়ে ফ্ৰিজৰ ভিতৰত আৰু আজি যিহেতু মই ইতিমধ্যে কৈছো মাছ পালেং শাকেৰে বনাম তো এয়া মই পালেং শাকৰ পেকেট এটা লৈছো আৰু ইয়াত দেখা পাইছে 14 তাৰিখ লিখা আছে অৰ্থাৎ সেই ডেটটোলৈকেহে এইটো খাব পাৰি ইয়াতে সকলোবোৰ শাক-পাচলিৰ দামৰ সৈতে দিয়া থাকে দামবোৰ দেখা পালে চাগে মা আব্বা গোটেই কেইজনৰে চকু ডাঙৰ হৈ যাব কাৰণ যেতিয়া মই ফোনতো কওঁ তেওঁলোকক এয়া পিঁয়াজৰ ঠাৰি সম্ভৱনে বাৰু অসমত ইমান টকাৰে কিনা এইখিনি দাম প্ৰায় 70 টকামান হ'ব আৰু এয়া দেখা পাইছে বেঙেনা এটা বেঙেনাৰ দামেই ইয়াতে 70-80 টকা হয় এয়া মই অলপকে দেখুৱাই দিছোঁ দোকানখন যথেষ্ট ডাঙৰ এয়া আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ ফল মূল আৰু ইয়াৰে ভিতৰত এয়া আম যিটো খাই মই বহুত ভাল পাওঁ ইয়াৰে সোৱাদ ঠিকেই কিন্তু অসমৰ নিচিনা নহয় আৰু এনেদৰে লাগতিয়াল বস্তুখিনি লোৱাৰ পাছত মই বিলিং কৰি আছো ইয়াত মানুহৰ প্ৰয়োজন নাই নিজে মেচিনৰ সহায়তে কৰিব পাৰি ইয়াত বাৰকোড থাকে স্কেন কৰিলে হ'ল দামটো লগত আহি থাকে আৰু এখন বোনাছ কাৰ্ড থাকে যিখন আপুনি স্কেন কৰিলে কেতিয়াবা অফাৰ পোৱা যায় আৰু পইচাটো কমি যায় আৰু মই এনেদৰে বিল পে কৰিলো আৰু এতিয়া ওলাই গৈছো এতিয়া আমি ঘৰ আহি পালো আৰু উলিয়াই লৈছো মাছখিনি এই দুটা মাছ এই মাছ দুটাৰ নাম হ'ল চি বাছ সাগৰীয় মাছ খাবলৈ অসমত পোৱা আমাৰ ৰৌ বা মিৰিকা যে কওঁ সেই মাছটোৰ অলপ ওচৰা ওচৰি ধুনীয়াকৈ মাছখিনি মই চুৰিৰে কাটি লৈছো ঘৰত কঠিৰে কাটিছিলো আগতে ইয়াত চুৰিৰে কৰিব লাগিব আৰু এয়া মই আৰু আপোনালোকক দেখুৱাই আছো মিঠাতেল নহ'লে তো মাছ বনাবই নোৱাৰি আৰু ফৰ্চুন ইয়াতেও পোৱা যায় কিন্তু এই তেলটো আমি ভাৰতীয় দোকানৰ পৰা আনিছো 5-6 গুণ বেছি দাম দি মই ইয়াত আপোনালোকক ৰেচিপি নিশিকাওঁ কেৱল দেখুৱাইছো মই কেনেকৈ বনাই আছো যিটো মই মাৰ পৰা শিকি আহিছিলো বিদেশত থাকো যদিও যিমান পাৰো আমি চেষ্টা কৰো যাতে অসমীয়া খাদ্য আমি খাব পাৰো যিবোৰ সামগ্ৰী ইয়াতে উপলব্ধ হয় সেইবোৰেৰে পালেং শাকৰ সৈতে মাছৰ আঞ্জাখন অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে চাগে বনোৱা হয় আৰু সৰুৰ পৰাই মই পালেং শাক আৰু মাছৰ আঞ্জা বহুত ভাল পাইছিলোঁ আৰু মায়ে বহুত সোৱাদযুক্তভাৱে বনায় আৰু সেয়েহে ভাবিছোঁ এই ভিডিঅ'টো আপলোড কৰাৰ পাছত প্ৰথমে মই মোৰ মা আৰু শাহু মা অৰ্থাৎ আম্মাৰ পৰা ৰিভিউ ল'ম যে তেওঁলোকে চাই কেনেকুৱা পাইছে যে মই ইমান ধুনীয়াকৈ বনাব ট্ৰাই কৰিছোঁ খুৱাই এতিয়ালৈকে পোৱা নাই তেওঁলোকক কিন্তু আশা কৰিছোঁ নেক্সট টাইম গ'লে মই তেওঁলোকক বনাই খুৱাম আৰু এয়া প্ৰায় মোৰ মাছৰ আঞ্জাখন হৈ উঠিছে এয়া হৈ গ'ল আৰু শেষত মই পাঁচফোৰণ দি দিলোঁ আৰু এতিয়া এখন কাঁহৰ কাঁহী আৰু বাতিত মোৰ দুপৰীয়াৰ সাজ মাছ চব্জি চালাড আৰু ভাত এইখিনিতে আজিৰ এই ভিডিঅ'টো মই শেষ কৰিছোঁ পুনৰ লগ পোৱাৰ আশাৰে